আজি আমাৰ দোকানখন সজাইছোঁ দুইজনীয়ে। কাইলৈৰ পৰা আৰম্ভ কৰিম। কাইলৈ 9টা বজাৰ পৰা আৰম্ভ কৰিম আৰু বজাৰ কৰি আজি শেষ কৰিছোঁ। সেইখন আমাৰ দোকান আহিব দেই আপোনালোকে। কেনেকৈ সজালে ভাল লাগিব দোকানখন, দুইজনীয়ে তাকেই ভাবি সজাই আছোঁ। সজাওঁতে হৈছেগৈ আৰু এইফালে জাপিটো সমানত দি দিছোঁ। আছে আমি পকৰি দিছোঁ হয় নাই? আমাৰ নকইনাজনী আমি সজাই ল'লোঁ, দেখিছে নহয়। একে কালাৰৰ মালাও লগাইছোঁ আৰু ৰঙো মাৰিছোঁ। লগতে আমি সুন্দৰ লাগিবৰ কাৰণে জাপি লগাই দিছোঁ আগফালৰ ছাইডত। কেনেকুৱা লাগিছে জনাব। আমাৰ সৰু এখনি দোকান, সৰুকৈ আৰম্ভ কৰিছোঁ। কিমান দূৰ আগুৱাই যাওঁ নাজানো আৰু আহিব দেই। ভিডিঅ' চিডিঅ' নকৰে হেনো, তাক কিবা এটা ক'বলৈ কৈছোঁ নকয়। তাই অকল খাবলৈ জানো বুলি কৈছে তাই। এইবোৰ কেনেকুৱা লাগিছে আমাৰ ডেক'ৰেশ্যন আপোনালোকে জনাব দেই। আমি দুইজনীয়ে সজাইছোঁ আৰু আমি বিশেষকৈ আমাৰ বস্তু এটা লগাইছোঁ। কি বস্তু দেখাম চাব। এই বস্তুটো দেখিছেনে? এইটো চলক নেদেখিব চাগে। এইফালে যিহেতু চব দোকানতে থাকে, আমিও লগাইছোঁ। কেনেকুৱা লাগিছে জনাব দেই। বাই বাই।